Hello students. আজি আমি 6 নম্বৰ পাঠ পৰমাণু গঠনৰ আৰ্হি যেনে থমছনৰ পৰমাণু আৰ্হি, ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হি আৰু বৰৰ পৰমাণু আৰ্হিৰ তুলনামূলক ব্যাখ্যা আমি কৰিম ইয়াতে। এতিয়া ফাৰ্ষ্ট কথাটো হ'ল যে ডেল্টনৰ পৰমাণুবাদৰ অনুসৰি আমি জানিছিলোঁ যে পৰমাণু হ'ল এটা অবিনাশী যাক ধ্বংস কৰিব নোৱাৰি আৰু অবিভাজ্য যাক ভাগ কৰিব নোৱাৰি বুলি ধৰা হৈছিলে। পিছত কি হৈছিলে, সাইণ্টিষ্টসকলে বিজ্ঞানীসকলে পৰমাণু থকা কিছুমান ক্ষুদ্ৰ কণাৰ আৱিষ্কাৰ কৰিছিল, যেনে ইলেক্ট্ৰন, প্ৰটন এনেধৰণৰ আৱিষ্কাৰ কৰিছিলে, যাক কোৱা হয় উপপাৰমাণৱিক কণা। এতিয়া এই উপপাৰমাণৱিক কণাসমূহ আৱিষ্কাৰৰ পিছত ধাৰণা কৰা হৈছিল যে পৰমাণু আচলতে সৰল অবিভাজ্য কণা নহয়। আৰু তাৰ পিছতে কি হৈছিলে যে বিজ্ঞানীসকলে ভাবিবলৈ আৰম্ভ কৰিছিলে যে পৰমাণুৰ গঠনটো কেনেধৰণৰ হ'ব। ইলেক্ট্ৰন আৰু প্ৰটন আৱিষ্কাৰ হৈছে, তেন্তে ইলেক্ট্ৰন আৰু প্ৰটনবোৰ কেনেদৰে থাকে, কাৰণ আমি জানো ইলেক্ট্ৰন হ'ল ঋণাত্মক আধানযুক্ত আৰু প্ৰটন হ'ল ধনাত্মক আধানযুক্ত। পৰমাণুটোৰ ভিতৰখন কেনেধৰণে গঠন হৈছে এই বিষয়ে চিন্তা চৰ্চা হৈছিলে, আৰু বিশেষকৈ এই তিনিজন থমছনৰ পৰমাণুৰ আৰ্হি আগবঢ়াইছিলে, ৰাদাৰফৰ্ড যোনে পৰীক্ষা নিৰীক্ষাৰ ওপৰত ভিত্তি কৰি তেওঁৰ পৰমাণুৰ আৰ্হিটো আগবঢ়াইছিলে, বৰৰ পৰমাণুৰ আৰ্হি। এনেদৰে বিজ্ঞানীসকলে পৰমাণুটোৰ গঠনটোনো কেনেকুৱা হ'ব পাৰে তাৰ ওপৰত কিছুমান আৰ্হি আগবঢ়াইছিলে। এতিয়া ফাৰ্ষ্টটো আছে আমাৰ যে থমছনৰ পৰমাণুৰ আৰ্হি। তেওঁ কি কৰিছিলে, খ্ৰীষ্টমাছৰ যিটো পুডিং বা কেক বুলি কওঁ, পুডিং বা কেকৰ লগত এই যে আমি এতিয়া বজাৰত কিনো বা ঘৰত বনাওঁ ফ্ৰুটছ কেকবোৰ যে কিচমিচ দিওঁ, কাজু দিওঁ, ঠিক তেনেধৰণৰ ধৰা এইটো হ'ল কেক। ধৰি ল'লোঁ এনেধৰণৰ এটা কেক, ইয়াতে কিচমিচ আৰু কাজু এইবোৰ দিয়া হৈ আছে, যেনেধৰণে আমি ইয়াতে দেখা পাম। তেনেদৰে থমছনে ভাবিছিলে যে ইলেক্ট্ৰনবোৰো কি হৈছে যে ধনাত্মক আধানযুক্ত গোলক এটা। এইটো হ'ল ধনাত্মক আধানযুক্ত গোলক। ধনাত্মক আধানযুক্ত এইটো কাৰণে ভাবিছিল কাৰণ প্ৰটন আছে, সেইকাৰণে কৈছিল যে গোটেই পৰমাণুটো কেকৰ নিচিনা হয়, কেকত যেনেকৈ কিচমিচ সিহঁতৰ ইলেক্ট্ৰনবোৰ থাকে। ইয়াতে মাইনাছ যে দিয়া হৈছে যে চাৰ্কুল কৰি, ইয়াৰ অৰ্থটো এইটোৱে যে ইয়াত ইলেক্ট্ৰন ঋণাত্মক আধানযুক্ত হয় আৰু গোটেই পৰমাণুটো হ'ল ধনাত্মক আধানযুক্ত গোলক। গোলক মানে হ'ল বল, যিটো আমি ফুটবল দেখা পাওঁ ন, ঠিক তেনেদৰে এনেধৰণৰ পৰমাণুবোৰ বিস্তৃত বিয়পি আছে, মানে হেৰি হৈ আছে। আৰু ইলেক্ট্ৰনবোৰ কি হৈছে ঋণাত্মক আধানযুক্ত, তাতে ধৰা কেকত থকা কাজু কিচমিচৰ দৰে কি হৈছে তাতে সিঁচৰিত হৈ আছে। এনেধৰণৰ এটা তুলনা কৰিছিলে। ইয়াত যদি আমি চাওঁ, এইবোৰ হ'ল আমাৰ ইলেক্ট্ৰন। এনেধৰণে তেওঁ কৈছিলে। তাৰপিছত কি হ'ল যে তেওঁ দুটা স্বীকাৰ্য আগবঢ়াইছিলে। সেই স্বীকাৰ্যকেইটা চোৱা ইয়াতে দিয়া হৈ আছে। প্ৰথমটো চোৱা যে পৰমাণু এটা ধনাত্মকভাৱে আহিত একোটা গোলক, যিটো আমি অলৰেডি আলোচনা কৰিলোৱে, ইলেক্ট্ৰনবোৰ তাত সোমাই থাকে, সেইখিনি পালোঁ। তাৰপিছত যে ঋণাত্মক আৰু ধনাত্মক আধান সমান মানৰ হয়, অৰ্থাৎ যদি আমি ইয়াত চাওঁ, ইয়াত মই গণিলে এইটো হ'ল 1 2 3 4 5 6 7 8 9 আৰু 10। ইয়াত 10 হয় ঋণাত্মক আধান। যিহেতু ঋণাত্মক আধান 10 হয়, গতিকে ধনাত্মক আধান কি হ'ব, 10 হ'ব, মানে সমান হ'ব। আৰু তেতিয়া কি হ'ব, পৰমাণুটো বৈদ্যুতিকভাৱে প্ৰসম হৈ থাকিব, সুস্থিৰ হৈ থাকিব।
বৈদ্যুতিকভাৱে প্ৰথম হ'লে সুস্থিৰ হৈ থাকিব আৰু যদি ইয়াৰ পৰা ধৰা ইলেক্ট্ৰন ত্যাগ কৰিছে বা যদি গ্ৰহণ কৰে তেতিয়া কি হৈ পৰিব আয়ন হৈ পৰিব যেটো আমি অলৰেডি পাইছিলো চেপ্টাৰ নাম্বাৰ 3 পাইছিলো অণু আৰু পৰমাণু যে যদি পৰমাণু এটা ৰাসায়নিক বিক্ৰিয়াত ইলেক্ট্ৰন এটা গ্ৰহণ কৰে বা ত্যাগ কৰে বা ত্যাগ কৰে তেতিয়া কি হৈ পৰে আয়ন আৰু আয়ন লগ হৈ পেলাই কি হয় কেটায়ন আৰু এনায়ন লগ হৈ পেলাই এটা যৌগৰ গঠন কৰে হয়নে কেটায়ন আৰু এনায়ন হল আয়ন গতিকে আমি এই কথাখিনি পাইছিলো যে আয়নৰ কি হয় বৈদ্যুতিকভাৱে প্ৰথম নহয় আৰু কি কৰিব পাৰে ৰাসায়নিক বিক্ৰিয়াত অণু গঠন কৰিব পাৰে কিন্তু এনে যদি আমি এটা পৰমাণু লওঁ যিকোনো মৌলৰে কি হ'ব সিহঁতৰ আধান সমান হ'ব ঋণাত্মক আধান আৰু ধনাত্মক আধান সমান মানৰ হ'ব যেনেকৈ দেখালো ইয়াতে 10 হয় ঋণাত্মক আধান কিন্তু এনেদৰে ধনাত্মক আধানো কি হ'ব 10 হ'ব আৰু সেইভাবে পৰমাণুটো কি হ'ব বৈদ্যুতিকভাৱে প্ৰথম এইখিনিলৈকে তেওঁ কৈছিলে তেওঁ এই যে 2 নম্বৰটো যে কৈছে যে সমান মানৰ হয় ঋণাত্মক আধান আৰু ধনাত্মক আধান সেইখিনিলৈকে তেওঁ কাৰেক্টলি ক'ব পাৰিছিলে কিন্তু পিছত যেতিয়া পৰীক্ষা নিৰীক্ষাসমূহ কৰা হৈছিলে এক্সপেৰিমেণ্টবোৰ কৰা হৈছিলে পৰমাণু গঠনৰ ওপৰত তেতিয়া যিবোৰ ফলাফল ৰিজাল্ট পোৱা গৈছিলে সেইসমূহ কি হৈছিলে থমসনৰ যিটো মডেল হয় পৰমাণুৰ আৰ্হি মানে হ'ল থমসনৰ পৰমাণুৰ মডেল হয় ইয়াত যি দুটা দিয়া হৈ আছে 1 আৰু 2 ইয়াত কেৱল 2 নম্বৰটোহে পোৱা গৈছিলে 1 নম্বৰটোৰে সেই ফলাফলসমূহ ব্যাখ্যা কৰিব পৰা নাছিল মানে এক্সপ্লেইন কৰিব পৰা নাছিলে আৰু এই কথাখিনি মই ইয়াতে লিখি দিছো চোৱা যে অন্য বিজ্ঞানীসকল যেনে ৰাদাৰফৰ্ডে কৰা পৰীক্ষাসমূহ এটা আমি নেক্সট ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি পাম তেওঁ কমপ্লিট তেওঁ পৰমাণুৰ আৰ্হিটো পৰীক্ষা নিৰীক্ষাৰ ওপৰত আছিলে ৰাদাৰফৰ্ডে সেই পৰীক্ষাসমূহ কৰিছিলে কিন্তু থমসনৰ মডেলটোৱে সেইখিনি এক্সপ্লেইন কৰিব পৰা নাছিলে সেইকাৰণে এক্সপ্লেইন যেটো কৰিব পৰা নাছিলে সেইকাৰণে থমসনৰ আৰ্হিৰ এটো সীমাবদ্ধতা হয় মানে ড্ৰবেক বা আমি কি কম লিমিটেশন হয় যে কিয় ব্যাখ্যা কৰিব পৰা নাই সেইখিনি হল থমসনৰ আৰ্হিৰ সীমাবদ্ধতা নেক্সট আহো আমি এতিয়া ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি তাৰ কাৰণে কি কৰিছিলে ৰাদাৰফৰ্ডে সোণৰ পাতল পাত লৈছিলে ঠিক আছে এয়া হল সোণৰ পাতল পাত এইখন হল সোণৰ পাতল পাত আৰু আলফা কণা লোৱা হৈছিলে আলফা কণা লোৱা হৈছিলে আলফা কণাবোৰ বেলেগ একো নহয় দ্বি আধানযুক্ত দুটা আধানযুক্ত হিলিয়াম আয়ন হয় হল দ্বি আধানযুক্ত হিলিয়াম আয়ন হয় এতিয়া এই আলফা কণাবোৰ কি কৰা হৈছিলে যে অতি বেগী আছিলে ভৰ কেবল আছিলে 4u আৰু কি আছিলে যথেষ্ট শক্তি আছে আৰু অতি বেগী তীব্ৰ বেগী হয় ঠিক আছে ধনাত্মক আধানযুক্ত হয় এতিয়া সেই আলফা কণাবোৰ কি হৈছিলে যে যেহেতু থমসনে কি কৈছিলে যে ইয়াত ধনাত্মক আধানখিনি আছে হয়নে ইয়াতে যদি আমি চাওঁ ধনাত্মক আধানযুক্ত গোলক হয় তাত কি হয় ইলেক্ট্ৰনবোৰ আছে সেইটো আমি পাইছিলো হয়নে গতিকে কি হ'ব যে তেনে ধৰণৰ যদি হয় আলফা কণাবোৰো কি হয় আলফা কণাখিনিও ধনাত্মক আধানযুক্ত যদি গোটেই পৰমাণুটোৱে ধনাত্মক আধানযুক্ত হয়
তেন্তে কি হ'ব যে আমি জানো ক্লাছ 8ত পাইছিলোঁ আধানবোৰে কি কৰে তেনে সিহঁতৰ মাজত বিকৰ্ষণ হয়। বিকৰ্ষণ হ'লে কি হ'ব এই যে ৰঙা চিনেৰে দেখুওৱা হৈছে এই পোহৰ আলফা কণা গৈ আছে তেনে যিটো পথেৰে গৈছে কি হ'ব সেই পথেৰে উভতি আহিব বা এনেধৰণে গৈ পেলাই কি হ'ব এনেধৰণে বিক্ষেপণ হ'ব। এনেদৰে গৈ এনেদৰে বিক্ষেপণ হ'ব। এই যে এনেকৈ যে বেণ্ড হৈ গ'ল সেইটোক কোৱা হয় বিক্ষেপণ হোৱা। আলফা কণাবোৰ গৈছে গৈ পেলাই কি হৈছে ইয়াতে সোণৰ পাত আছে এখন ইয়াত এনেদৰে গৈছে গৈ সোণৰ পাতত খুন্দা খাইছে। কিছুমান কি হৈছে এনেদৰে বিক্ষেপণ হৈছে যিটো মই ইয়াত দেখাইছিলোঁ এনেদৰে বিক্ষেপণ হৈছে। চোৱা কিছুমান এনেদৰে বিক্ষেপণ হৈছে। বিক্ষেপণ হৈছে তাৰ কাৰণটো এইটো যে ধনাত্মক আধানযুক্ত পৰমাণু হয় আলফা কণাও ধনাত্মক আধানযুক্ত চব বিকৰ্ষণ হ'ব সেইটো কাৰণে। আৰু ইয়াত কি হৈছে ইয়াত যে যিটো আমি ৰাউণ্ড এইটো দেখা পাইছোঁ ইয়াত কি আছে কিছুমান কি ক'ম উজ্জ্বল ফ্ল'ৰেচেণ্ট কালাৰ আছে উজ্জ্বল কালাৰ কিছুমান আছে য'ত কি হয় আলফা কণাবোৰ যেতিয়া খুন্দিয়াই নহয় তেতিয়া জিলিকি উঠে। ক'ত খুন্দিয়াইছে জিলিকি উঠে। তেতিয়া গম পোৱা যায় যে আলফা কণাটোৱে যেতিয়া পৰমাণু সোণৰ পাতৰ পৰমাণুবোৰত খুন্দা মাৰিব তাৰপিছত কি হৈছিলে তেতিয়া দেখা পোৱা যায় কিছুমান এনেদৰে কি হৈছে গ্ল'ৰ সৃষ্টি হৈছে। এনেদৰে কিছুমান গ্ল'ৰ সৃষ্টি হৈছে মানে কি হৈছে পথটো এনেদৰে বেণ্ড হৈ গৈছে বা এনেদৰে বেণ্ড হৈ গৈছে। এই কথাখিনি আছিলে। নেক্সট চোৱা যে ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিটোত যেতিয়া তেওঁ এই পৰীক্ষাটো কৰিছিলে তেতিয়া এইবোৰ যিবোৰ দেখা পাইছে এইবোৰ হ'ল সোণৰ পৰমাণু। এইবোৰ হ'ল সোণৰ পৰমাণু। যিহেতু একেবাৰে পাতল লৈছিল সোণৰ পাতখন পাতল হোৱাৰ কাৰণে তাত খুব কম পৰমাণু আছিলে। আৰু ইয়াত কি যে আমি এতিয়া যিখিনি দেখা পাইছোঁ ধৰা এনেদৰে এটা স্তৰ আছিলে এটা লেয়াৰ আছিলে। এতিয়া ইয়াত কি হৈছে সোণৰ পাতত বিক্ষেপণটো আমি চাম বা বিস্ফোৰণ চাম। ইয়াত চোৱা পৰীক্ষাটো কেনেধৰণৰ দেখা পোৱা গৈছে জানা আলফা কণাবোৰ যদি লওঁ এনেদৰে আলফা কণাবোৰ পাৰ হৈ গৈছিলে। এনেদৰে কিছুমান পাৰ হৈ গৈছিলে। এনেদৰে কিছুমান পাৰ হৈ গৈছিলে চোৱা। এনেদৰে পাৰ হৈ গৈছিলে। আৰু কিছুমান কি হৈছিল জানানে এনেধৰণৰ হৈছিলে। এনেধৰণৰো হৈছিলে চোৱা। আৰু কিছু কিছু ক্ষেত্ৰত কি দেখা পোৱা গৈছিলে যে ইয়াত এনেদৰে গৈছে নহয় গৈ আলফা কণাটোৱে খুন্দা খাইছে। খুন্দা খাই পুনৰ একেটা পথতে উভতি আহিছে। কিছুমান এনেকুৱা ধৰণৰ হৈছে ধৰা এনেদৰে গৈছে গৈ পাৰ হৈ গৈছে। কিছুমান আকৌ কি হৈছে আলফা কণা ধৰা এনেদৰে গৈছে গৈ খুন্দা খাইছে। খুন্দা খাই এনেদৰে খুন্দা খাইছে বা এনেদৰে পাৰ হৈ গৈছে। কিছুমান এনেদৰে বিক্ষেপণো হৈছে আলফা কণাৰ। কিছুমান এনেধৰণৰ হৈছে।
এতিয়া আমি এনে ধৰণৰ দেখা পালো। এতিয়া চোৱাচোন সোণৰ পাতখনৰ যদি এটা পৰমাণু লওঁ সোণৰ পাতখনৰ, তেন্তে যদি আমি চাওঁ কিছুমান এনেদৰে পাৰ হৈ গৈছে, তোমাৰ কিতাপতো দিয়া হৈ আছে চাবা, কিছুমান এনেদৰে পাৰ হৈ গৈছে আৰু কিছুমান কি হৈছে এনেদৰে আহি এনেদৰে কি হৈছে উভতি গৈছে, এনেধৰণৰ হৈছে। আৰু কিছুমান কি হৈছে এনেদৰে আহিছে, আহি বিচূৰণ হৈছে। এনেদৰে যদি চাওঁ আমি দেখা পাম যে যদিও ধনাত্মক আধানযুক্ত হয় আলফা কণাবোৰ কি হয় ধনাত্মক আধানযুক্ত, ধনাত্মক আৰু পৰমাণুটোতো কি হৈছে ধনাত্মক আধানযুক্ত গোলক বুলি থমছনে ধৰিছিলে। কিন্তু ইয়াত মন কৰা গৈছে যে ধনাত্মক আধানযুক্ত আৰু পৰমাণুটো যদি ধনাত্মক আধানযুক্ত হয় তেন্তে কি হ'ব বিকৰ্ষণ হ'ব। যেনেদৰে আমি এই ক্ষেত্ৰত যদি চাওঁ এইখিনিত যে বিকৰ্ষণ হৈছে যাৰ কাৰণে কি হৈছে আলফা কণাৰ বিচূৰণ হৈছে। কিন্তু বাকীবোৰ ক্ষেত্ৰত কি দেখা পোৱা গৈছে, এই যে আমাৰ য়েল্ল'ৰে দেখাওঁ এইখিনি ক্ষেত্ৰত বা এইখিনি ক্ষেত্ৰত কি হৈছে, ইয়াতে কি হৈছে পাৰ হৈ গুচি গৈছে পৰমাণুটোৰ মাজেৰে। তেন্তে ইয়াত কি আমি বুজি পাওঁ, তেন্তে যদি আমি এই কথাখিনি মন কৰোঁ তেন্তে আমি পাম যে একচুৱেলি কি হৈছে পৰমাণুটো এটা ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে। এইটো হ'ল ধনাত্মক আধানযুক্ত কেন্দ্ৰ, আৰু যাক কোৱা হয় নিউক্লিয়াছ। যেনেকৈ কোষৰ কেন্দ্ৰত আমি নিউক্লিয়াছ পাওঁ, ঠিক তেনেদৰে ধনাত্মক আধানযুক্ত কেন্দ্ৰক কোৱা হয় নিউক্লিয়াছ। এয়া হ'ল নিউক্লিয়াছ। এতিয়া এই নিউক্লিয়াছতে পৰমাণুটোৰ প্ৰায় সকলোখিনি ভৰ এই নিউক্লিয়াছতে থোপ খাই থাকে। ইয়াতে গোটেই কি হয় থোপ খাই থাকে আৰু ইয়াৰ আধানটো হ'ল ধনাত্মক। যদি আমি চাওঁ ইয়াৰ আধান হ'ল ধনাত্মক। আৰু কি হয় নিউক্লিয়াছৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট কক্ষপথ থাকে, যেনে এইবোৰ হ'ল কক্ষপথ। চোৱা এই কক্ষপথবোৰ সুনিৰ্দিষ্ট নিৰ্দিষ্টকৈ আছে, য'ত কি হয় ইলেক্ট্ৰনবোৰ এনেদৰে কি হয় এনেদৰে ঘূৰি থাকে। এনেদৰে এটা সুনিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰনবোৰ ঘূৰি থাকে হ'ল। আৰু পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ নিশ্চয় সৰু। যদিও মই এনেদৰে দেখাইছোঁ, এই নিউক্লিয়াছৰ আকাৰ কি হয় পৰমাণুটোৰ আকাৰতকৈ সৰু হয়। গতিকে আমি এতিয়া পাম চোৱা এই কথাখিনি যে পৰমাণুত এটা ধনাত্মক আধানযুক্ত কেন্দ্ৰ থাকে, আছে যাক কোৱা হয় নিউক্লিয়াছ বুলি। তাৰপিছত নিউক্লিয়াছটোতে গোটেই ভৰখিনি প্ৰায় থোপ খাই থাকে। নিউক্লিয়াছৰ চাৰিওফালে এইটো ইলেক্ট্ৰন হয়, এইটো হ'ল আমাৰ ইলেক্ট্ৰন। এই ইলেক্ট্ৰন কিছুমান সুনিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে আৰু পৰমাণুটোৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ নিচেই সৰু। আমি এইখিনি পালোঁ। তাৰপিছত আমি আহিম ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হিৰ সীমাবদ্ধতা। এতিয়া যদি আমি মন কৰোঁ ইয়াতে যে ৰাদাৰফৰ্ডৰ যিখিনি ব্যাখ্যা কৰিছিলে ঠিকে আছিলে, পৰীক্ষাত পোৱা ফলাফলখিনিও শুদ্ধ আছিলে। কিন্তু ইয়াত যদি ইলেক্ট্ৰন এটা আমি ধৰোঁ, এইটো হ'ল ইলেক্ট্ৰন। এতিয়া এই ইলেক্ট্ৰনটোৱে যদি এনেদৰে কক্ষপথত ঘূৰি থাকে তেন্তে আমি
গতি ক্ষেত্ৰটো পাইছিলোঁ যেতিয়া বৃত্তাকাৰ পথত বা মহাকৰ্ষণতো পাইছিলোঁ বৃত্তাকাৰ পথত যেতিয়া ঘূৰি থাকে বা কক্ষপথত ঘূৰি থাকে কি হয় ত্বৰণৰ সৃষ্টি হয় আৰু ত্বৰণৰ সৃষ্টি হোৱাৰ পিছত কি হ'ব এই কণাটোৱে কি কৰিব শক্তি বিকিৰণ কৰিব ই নিউক্লিয়াছত পৰিবহি এনেদৰে নিউক্লিয়াছত পতিত হ'ব ইলেক্ট্ৰনে শক্তি হেৰুৱায় আৰু যদি এনে ধৰণৰ হয় তেন্তে কি হ'ব যে এই পৰমাণুটো এটা সুস্থিৰ পৰমাণু নহয় ইয়াত যদি আমি চাওঁ এই পৰমাণুটো এতিয়া সুস্থিৰ নহয় আৰু তেতিয়া কি হয় আমি জানো আমাৰ চাৰিওফালৰ সকলোবোৰ বস্তু কি হয় পদাৰ্থৰে গঠিত হয় পদাৰ্থবোৰ আকৌ পৰমাণুৰে গঠিত হয় তেন্তে এই যে পৃথিৱী আমি যিমান পদাৰ্থ দেখি আছো এনে ধৰণৰ যদি ঘটিলেহেঁতেন তেনে আমি পদাৰ্থবোৰ এনে ৰূপত দেখা নাপালোহেঁতেন আৰু আমি জানো যে পৰমাণুসমূহ সম্পূৰ্ণৰূপে সুস্থিৰ হয় গতিকে এইটো হ'ল ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হিৰ সীমাবদ্ধতা যে তেওঁ ক'ব পৰা নাছিলে যে ত্বৰণ হ'ব পাৰে বৃত্তাকাৰ পথটোত ঘূৰি আছে কক্ষপথটোত তেন্তে ত্বৰণৰ সৃষ্টিৰ ফলত শক্তি বিকিৰণ কৰিলে যে ইলেক্ট্ৰনে শক্তি হেৰুৱাই নিউক্লিয়াছত পৰিব তেনেকুৱা হয় নে নহয় কাৰণ আমি জানো যে তেনেকুৱা হ'বলৈ হ'লে পৃথিৱীত আমি ক'তো আমাৰ যিখন পৃথিৱী আছে পদাৰ্থৰে গঠিত সকলোবোৰ বস্তু আমি দেখা নাপালোহেঁতেন আৰু লগতে আমি জানো যে পৰমাণুসমূহ সম্পূৰ্ণৰূপে সুস্থিৰ হয় এনেধৰণৰ নহয় এইখিনি আমি পালোঁ এতিয়া নেক্সট আহোঁ আমি নীল বৰৰ পৰমাণুৰ আৰ্হি বৰৰ পৰমাণুৰ আৰ্হিটো অধিক সফল আছিল মানে ছাকচেছফুল আছিলে আগৰ দুটাৰ তুলনাত প্ৰথমটোত কি দিয়া আছিলে যে জাষ্ট কৈছিলে কি যে কেকৰ নিচিনা হয় পুডিঙৰ নিচিনা হয় য'ত কি হয় ইলেক্ট্ৰনবোৰ কাজু কিচমিচৰ নিচিনা খিচৰিত হৈ থাকে আৰু পৰমাণুটো কি হয় এটা ধনাত্মক আধানযুক্ত গোলক তাৰপিছত কি কৰিলে ৰাদাৰফৰ্ডে এক্সপেৰিমেণ্ট কৰি পেলাই কি পালে যে এনেধৰণৰ কক্ষপথ কিছুমান আছে আৰু কেন্দ্ৰত নিউক্লিয়াছ আছে কিছুমান সুনিৰ্দিষ্ট কক্ষপথ আছে য'ত কি হয় ইলেক্ট্ৰনবোৰ ঘূৰি থাকে আৰু পৰমাণুবোৰৰ আকাৰৰ তুলনাত কি হৈছে যে নিউক্লিয়াছৰ আকাৰ নিচেই সৰু তাৰপিছত আমি পালোঁ যে থমছনে পিছৰ যিখিনি বিজ্ঞানীসকলে যেনে ৰাদাৰফৰ্ডে যিখিনি এক্সপেৰিমেণ্টে এইখিনি কথা পালে সেইখিনি এক্সপ্লেইন কৰিব পৰা নাছিল ৰাদাৰফৰ্ডৰ আকৌ কি হ'ল ইলেক্ট্ৰনটোৱে যদি ঘূৰি থাকোঁতে ত্বৰণ সৃষ্টি হয় ত্বৰণৰ ফলত শক্তি হেৰুৱাব আৰু কি হ'ব নিউক্লিয়াছত পৰিবগৈ আৰু যাৰ কাৰণে কি হ'ব আমি পৃথিৱীৰ যি ধৰণৰ পদাৰ্থসমূহ পাইছোঁ তেনেধৰণে নাপালোহেঁতেন আৰু লগতে আমি এইটো জানো যে পৰমাণুসমূহ সম্পূৰ্ণৰূপে সুস্থিৰ এই কথাখিনি কিন্তু তেওঁ এক্সপ্লেইন কৰিব পৰা নাছিলে গতিকে নেক্সট আহিলে এতিয়া নীল বৰ এজন বিজ্ঞানী আছিলে তেওঁ ৰাদাৰফৰ্ডৰ যিখিনি মানে সীমাবদ্ধতা আছিলে সেইখিনিৰ ওপৰত তেওঁৰ স্বীকাৰ্য আগবঢ়াইছিলে ৰাদাৰফৰ্ডে কিন্তু এক্সপেৰিমেণ্ট কৰিছিলে এওঁলোকে থমছন আৰু বৰে কি কৰিছিলে স্বীকাৰ্য বা এটা মানে মডেল আগবঢ়াইছিলে তেওঁলোকে আলোচনা কৰি আৰু তেওঁ বিশেষভাৱে সফলো হৈছিলে এই ক্ষেত্ৰত তেওঁ কৈছিলে যে পৰমাণুবোৰত ইলেক্ট্ৰনবোৰ নিৰ্দিষ্ট কক্ষপথত এইবোৰ হ'ল কক্ষপথ এই কক্ষপথত ঘূৰি থাকে আৰু ইলেক্ট্ৰনবোৰে এনেদৰে যেতিয়া ঘূৰি থাকে ধৰি ল'লে এইটো ইলেক্ট্ৰন ইয়াতে ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰনবোৰে যেতিয়া ঘূৰি থাকে ঠিক আছে এনেদৰে যেতিয়া ঘূৰি থাকিব তেতিয়া কি হয় শক্তি নেহেৰুৱায় কাৰণ আমি আগত পাইছিলোঁ সীমাবদ্ধতাত যদি ত্বৰণৰ সৃষ্টিৰ ফলত শক্তি যদি হেৰুৱায় তেনে কি হ'ব নিউক্লিয়াছত পতিত হ'ব কিন্তু বৰে ক'লে যে তেওঁৰ আৰ্হিটোত যে এই কক্ষপথবোৰত ঘূৰি থাকোঁতে ইলেক্ট্ৰনে শক্তি বিকিৰণ নকৰে এই বৰৰ পৰমাণু আৰ্হি অনুসৰি ইয়াত যদি আমি চাওঁ এতিয়া যে ইলেক্ট্ৰন কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথতহে থাকে আৰু এই কক্ষপথবোৰ ঘূৰি থাকোঁতে ইলেক্ট্ৰনে কি কৰে শক্তি বিকিৰণ নকৰে এতিয়া তেওঁ সেইটো এক্সপ্লেনেশ্যন দিলে যে ব্যাখ্যাটো দিলে যে
ইলেক্ট্ৰনবোৰ যেতিয়া ঘূৰি থাকে নহয় তেতিয়া ইলেক্ট্ৰনে শক্তি বিকিৰণ নকৰে শক্তি বিকিৰণ নকৰিলে কি হ'ব নিউক্লিয়াছত গৈ নিউক্লিয়াছত পতিত নহ'ব বা নিউক্লিয়াছত নপৰিব এইখিনি কথা তেওঁ ক'লে কোনে ক'লে নীল বৰে এতিয়া আমি নেক্সট চোৱা ইয়াত এই যিবোৰ অনুমোদিত কক্ষপথৰ কথা কৈছে নীল বৰে সিহঁতক কোৱা হয় চেল বা শক্তি স্তৰ বুলি কোৱা হয় তেন্তে এইবোৰ হ'ল শক্তি স্তৰ আৰু ইয়াত যদি আমি চাওঁ এয়া হ'ল আমাৰ নিউক্লিয়াছ হয়নে নিউক্লিয়াছৰ একেবাৰে কাষত যিটো কক্ষপথ আছে সেই কক্ষপথটোৰ সংখ্যা হ'ল n = 1 আৰু ইয়াক কোৱা হয় কে চেল কেৰ পৰা ষ্টাৰ্ট কৰা হয় নিউক্লিয়াছ একেবাৰে কাষত থকা লগতে থকা আটাইতকৈ সৰু কক্ষপথটো কোৱা হয় কে চেল আৰু কক্ষপথটোৰ সংখ্যা হ'ল 1 ঠিক তেনেদৰে এইটো হ'ব আমাৰ এইটো 2 নম্বৰ কক্ষপথ নহয় সেইকাৰণে n = 2 আৰু কে পিছত কি আহে এল আহে গতিকে এল চেল নিউক্লিয়াছৰ পৰা আৰম্ভ হয় বাহিৰৰ পৰা ভিতৰলৈ নহয় ইয়াতে নিউক্লিয়াছৰ পৰা বাহিৰলৈ তেনেদৰে যদি আমি চাওঁ ইয়াত এইটো চোৱা ইয়াত আমি এইটো হ'ব 3 নম্বৰ চেল নিউক্লিয়াছৰ পৰা আহি থাকিলে এইটো হ'ব আমাৰ 3 নম্বৰ চেল সো ইয়াৰ নামটো হ'ব এম চেল আৰু যেতিয়া আমি এই কক্ষপথটো আহিম নিউক্লিয়াছৰ পৰা গণি আহি থাকিলে আমি পাওঁ n = 4 4 নম্বৰ কক্ষপথ আৰু ইয়াৰ নাম হ'ল n চেল গতিকে আমি এতিয়া পালো যে এনেদৰে নিউক্লিয়াছৰ পৰা আমি গণি গৈ থাকিব পাৰোঁ কক্ষপথবোৰৰ নাম কক্ষপথবোৰ 1 নম্বৰ কক্ষপথক কোৱা হয় কে চেল 2 নম্বৰ কক্ষপথক কোৱা হয় এল চেল 3 নম্বৰ কক্ষপথক কোৱা হয় এম চেল আৰু 4 নম্বৰ কক্ষপথক কোৱা হয় এন চেল গতিকে ইয়াত কিন্তু মন কৰিবা আমি স্মল লেটাৰ কে এল এম এন লিখা নাই আমি কি লিখিছোঁ কেপিটেল লেটাৰত কে এল এম এন এনেদৰে আৰু সংখ্যাৰে কেনেকৈ বুজোৱা হয় ইয়াত কে হ'লে 1 এল হ'লে 2 এম চেল হ'লে 3 নম্বৰ চেল আৰু এন হ'ল 4 নম্বৰ চেল এইখিনি হ'ল বৰৰ পৰমাণুৰ আৰ্হি এতিয়া আমি দেখা পালোঁ যে থমছনে ব্যাখ্যা কৰিব পৰা নাছিলে তেওঁ এটা কথা ঠিকেই কৈছিল যে ধনাত্মক আধান আৰু ঋণাত্মক আধান সমান মানৰ কিন্তু তেওঁ এটা ভুল কনচেপ্ট দিছিলে যে তেওঁ কৈছিলে যে ধনাত্মক আধানযুক্ত গোলক হয় তাত ইলেক্ট্ৰনবোৰ থুপ খাই থাকে খিচৰিত হৈ থাকে যেনেকৈ কেক বা পুডিঙত কাজু কিচমিচবোৰ থাকে তাৰপিছত ৰাদাৰফৰ্ডে এইখিনি 1904 চনৰ কথা 1911 চনত ৰাদাৰফৰ্ডে এক্সপেৰিমেণ্ট কৰিহে তেওঁ পৰমাণুৰ আৰ্হিটো আগবঢ়াইছিল যাৰ কাৰণে আমি নিউক্লিয়াছৰ ধাৰণাটো পালোঁ যে নিউক্লিয়াছ থাকে পৰমাণু কেন্দ্ৰত যে নিউক্লিয়াছ থাকে তাৰ বিষয়ে আমি গম পালোঁ ৰাদাৰফৰ্ডৰ পৰীক্ষাৰ সহায়তহে গতিকে ৰাদাৰফৰ্ডৰ আৰ্হিটো সম্পূৰ্ণ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি আছিল আৰু আমি নিউক্লিয়াছৰ বিষয়ে গম পালোঁ যে সুনিৰ্দিষ্ট কক্ষপথতহে ঘূৰি থাকে এই কথাখিনি ৰাদাৰফৰ্ডে ক'ব পাৰিলে কিন্তু কেনেদৰে সুস্থিৰ হৈ থাকে কক্ষপথত ঘূৰি থাকোঁতে শক্তি বিকিৰণ কৰে নে নকৰে সেইখিনি ক'ব পৰা নাছিলে সেইখিনি বৰৰ পৰমাণু আৰ্হিত বৰে ক'ব পাৰিছিলে যে এই কক্ষপথবোৰত ঘূৰি থাকোঁতে ইলেক্ট্ৰনে শক্তি বিকিৰণ নকৰে তাৰ উপৰি আমি এতিয়া পালোঁ যে এই কক্ষপথবোৰক কোৱা হয় চেল বা শক্তি স্তৰ আমি নিউক্লিয়াছৰ পৰা আমি গণি গৈ থাকিব পাৰোঁ পৰমাণুত থকা কক্ষপথবোৰ বা চেল আমি আৰু নামাকৰণ আমি ক'ব পাৰোঁ কে এল এম এন এনেদৰে আমি নামাকৰণ কৰিব পাৰোঁ